30 সেকেন্ডত কৰিব পাৰোঁ মোক এই বিদায় মুহূৰ্তত আপোনালোকে যিটো আগ্ৰহেৰে সমবেত হৈ অতি স্মৰণ কৰি মোক উৎসাহ দি কথা কৈছে সেইখিনিৰ কাৰণে মই কৃতজ্ঞ। এইখিনি মোৰ প্ৰথম পৰ্যায়ৰ বক্তৃতা আৰু এইটো সমগ্ৰ বক্তৃতাটো খুলিব পাৰে মোৰ বাবা ইয়াতে সামৰিব পাৰে। বাকী 9 মিনিট 50 ছেকেণ্ড গৈছে। 9 মিনিট 10 ছেকেণ্ড মই কিবা ক'ব খুজিম, ইমান দীঘল নকৰিবও পাৰোঁ আৰু সময়ো আনিব পাৰোঁ। দৰাচলতে মোক 10 দিন লাগিছিলে ক'বলৈ। 10 দিনটো মই নিজে পিছুৱাই 10 মিনিটলৈ আনিছোঁ। সেই 10 দিনৰ কথাখিনি মই লিখিত ৰূপত উলিয়াম, যিখিনি মই 10 দিনত ক'ব লাগিছিল ভাষণটো। মোৰ কিছুমান স্মৃতি কম। সৰু কালত ঘটনা কিছুমান উজুতি খালোঁ, মোক চাৰিটাই গব মাৰি ধৰিছে, সেইদিনা নহ'লে মই নাবাতিলোহেঁতেন। এই জাতীয় কথা কিছুমান যে পতা যায়, সেইবিলাক মোক ভাইটিহঁতে খুব কয়। মোৰ তেনেকুৱা স্মৃতিবিলাক নাথাকে। উত্তৰ গুৱাহাটীক লৈ ঢেৰ কাহিনী আছে, সৰু সৰু স্মৃতি চব পাহৰিছিলোঁ। আমাৰ সুমনে মনত পেলাই দিলে। উত্তৰ গুৱাহাটীৰ যিমানবোৰ সামাজিক অনুষ্ঠান আছে সকলোৰে লগত মই জড়িত আছিলোঁ। কিছুমান মৰি যাব ধৰা অনুষ্ঠানকো জীয়াবলৈ সুযোগ পাইছিলোঁ। ইয়াত মইনামেল এখন আছিলে, জ্ঞান ভাৰতী মই অকলে 2 বছৰ চলাইছিলোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ কেনেকুৱাকৈ মইনামেলৰ অনুষ্ঠানবিলাক কৰোঁ। মইনামেল সৰুতেই পাতিছিলোঁ। ক্লাছ 8ত এখন আমি আমাৰ গাঁৱত মইনামেল পাইছিলোঁ। এখন আছিলে আলোকসন্ধানী মইনা পাৰিজাত। এই 10 মিনিটতকৈ বেছি হ'লে মনত পেলাই দিব, হয়তো চাই দিব। অসমৰ গ্ৰামে ভূঞে যিবিলাক অনুষ্ঠান আছে তাৰ ভিতৰত অসম সাহিত্য সভাৰ শাখা এটা, খুব কম ঠাইত বিজ্ঞান সমিতিৰ শাখা এটা, আৰু প্ৰায় সকলো ঠাইতে বিশেষকৈ উজনি অসমৰ মধ্য অসমত এখন মইনামেল থাকিবই লাগিব। তেতিয়াহে এখন অসমীয়া গাঁও। আমি ক্লাছ 8ত আমাৰ গাঁৱত এখন যোৰহাট চহৰৰ মাজৰ গাঁও, কাকতি গাঁও, আলোকসন্ধানী মইনা পাৰিজাত খুলিছিলোঁ। গতিকে অভ্যাস তাত মইনাবিলাক, মই নিজেও মইনা তেতিয়া 8ম শ্ৰেণীত, তেতিয়া আমি পৰিচালক হৈছিলোঁ। সৰু সৰু ল'ৰা ছোৱালীবিলাক আহে, সাধু ক'ব লাগে, গান গাবলৈ দিব লাগে, ইমানখিনিয়ে। সেই অভ্যাসটো থকাৰ কাৰণে নেকি উত্তৰ গুৱাহাটীত আহি একে নামৰ আৰু এজন মানুহ আছিল তপন শৰ্মা, তেখেত ঢুকালে। আচল নাম ৰবীন শৰ্মা, কিন্তু তপন শৰ্মা নামে চবেই জানে। তেওঁ শিক্ষক আছিল। তেওঁ জ্ঞান ভাৰতী মইনা পাৰিজাত তাৰ আগৰ 20-30 বছৰ চলাই আছিল। তাৰপিছত আহি মাজতে সামাজিক অনুষ্ঠানবিলাক বহি থাকে, কিছু সময় আকৌ উদ্ভাসিত হয়। মই চলাইছিলোঁ সেইটো। ইয়াত আটাইতকৈ ডাঙৰ অনুষ্ঠানটো হ'ল কলা পৰিষদ, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ। এই বেংকটোৰ তলতে যিটো ঘৰ, সেইটো বহুত ঐতিহ্য আছে। একেই সামাজিক অনুষ্ঠান কিছু দিন হৈ থাকে। মই টিকেন্দ্ৰজিৎ শৰ্মা, তাৰপিছত তাৰে স্থানীয় ব্যক্তি আমাতকৈ ডাঙৰ ৰাজেন বৰুৱাৰ লগত লগ লাগি সেইটো অনুষ্ঠান জীয়াই তুলিছিল। বাকী নকওঁ, ইমানতে শেষ কৰোঁ। সেইখিনি ক'লে দীঘলীয়া হ'ব। তাৰ অসম বিজ্ঞান সমিতিৰ শাখা এটা 1986 চনত ইয়াত খোলা গ'ল। ছাত্ৰ কিছুমানে লগ লাগি খুলিছিলে, তাতে প্ৰথম সভাপতি মোকেই পাতিলে। তাৰ তলত সেই তাৰ জৰিয়তে উত্তৰ গুৱাহাটীত চন্দৰা গাঁৱত আমি লিখা পঢ়া শিকো আন্দোলন কৰিছিলোঁ। মানে আন্দোলন বুলি ক'মনে, তাত সকলো বয়সস্থ মানুহক লগ লগাই পঢ়াইছিলোঁ। এইটো এটা অল ইণ্ডিয়া প্ৰগ্ৰেমৰ পাৰ্ট আছিল। কেইমিনিট হ'ল হ'ব। মই কিছুমান কথাত বৰ অকৰা আছিলোঁ, আজিও অকৰা। এটা অনুভূতিয়ে মোৰ জীৱনটো চলাই নিছিলে। সেই অনুভূতিটো এতিয়া আছে। মোক সকলোৱে ভাল পায়, প্ৰচণ্ডভাৱে ভাল পায়।
যাৰ লগত কথা পাতিব সি মোক ভাল পালেই দেখোন। এইটো পজিটিভ ইতিবাচক ধাৰণা। মই বুৰ্বক এইকাৰণে বহু দেৰিকৈ আজি 10 বছৰমান আগতে অনুভৱ কৰিলোঁ পৃথিৱীত দেখোন ইটোৱে সিটোক বেয়া পোৱা মানুহ বেলেগ বহুত আছে। মই কলেজতেই দেখিলোঁ আধাতকৈ বেছি মানুহে মোক বেয়া পায়, পাছফালৰ পৰা মাৰিবও খোজে। কিন্তু সেইটো আকৌ পাহৰি যাওঁ, আকৌ ভুল মানে ভাবোঁ যে মোক সকলোৱে ভাল পায়। মই বাস্তৱ মানুহ নাছিলোঁ, তাৰমানে বাস্তৱ পৃথিৱীখনক এনালাইচিছ কৰিব নাজানিছিলোঁ। এতিয়াও পাহৰি থাকোঁ, কিন্তু মই গৌৰৱ কৰোঁ সেই অনুভূতিটোৱে মোক আগুৱাই নিছে। মই এতিয়াও ভুল কৰোঁ, এতিয়াও ভাবোঁ, এতিয়াও কওঁ মোক সকলোৱে ভাল পায়। সেই অনুভূতিটোৱে মোৰ জীৱনটো চলাই লৈ গৈছে। এইখিনি কথা ইয়াতে সামৰোঁ। বিজ্ঞান সমিতি কৰাৰ কাৰণে নেকি সৰ্বভাৰতীয় পৰ্যায়তো অল ইণ্ডিয়া পিপুল চায়েন্স নেটৱৰ্কৰ 12 বছৰ ধৰি জইণ্ট ছেক্ৰেটাৰী আছিলোঁ, এতিয়া এক্সিকিউটিভ মেম্বাৰ। সেইবিলাক কথা মোৰ সহকৰ্মী বা কোনেও নাজানে। মই সেইটো উচ্চস্বৰে ক'ব নাজানিছিলোঁ, প্ৰভাৱশালীভাৱে ক'ব নাজানিছিলোঁ, লবিং কৰিব নাজানিছিলোঁ। মই ডিপ্ল'মেটিকো নহয়। এইকেইটা মোৰ নেগেটিভ গুণ। বাকী মই এটা কথা পচন্দভাৱে মই ইয়াত ফেচবুকৰ মোৰ পৰিচয়টো তাতে জ্ঞানৰ প্ৰচাৰক। বিশ্বখন কেনেকৈ সৃষ্টি হ'ল, সৃষ্টি হোৱাৰ আগতে কি আছিল, ধ্বংস হোৱাৰ পিছত কি হ'ব, মনটো আগত নে পদাৰ্থ আগত, মানুহৰ জন্ম কেনেকৈ হ'ল, বিকাশ হৈ এই পৰ্যায় কেনেকৈ আহিলে, এনি কাইণ্ড অফ নলেজ পাবলৈ জানিবলৈ ব্যগ্ৰ। কিন্তু সেই ব্যগ্ৰতাই নহয়, সেইখিনি আনক বিলাবলৈ সাজু। সেইকাৰণে মই নিজৰ সম্পৰ্কে কৈছোঁ, মই জ্ঞানৰ প্ৰচাৰক, কেনভাছাৰ অফ নলেজ। কাষতে আৰু এটা বাক্য লিখিছোঁ, জ্ঞানৰ স্ৰষ্টা হোৱাৰ মন আছিল। তাৰমানে জ্ঞান সৃষ্টি কৰিবৰ মন আছিলে। জ্ঞান সৃষ্টি কি, আপেলটো কিয় সৰি পৰে, পৃথিৱীয়ে টানি আছিলে, সেইটো এটা নতুন জ্ঞান। কিন্তু জ্ঞানটো ইমান সহজো নহয়। নিউটনে পৃথিৱীয়ে আপেল টানি আছে বুলি বা চন্দ্ৰটো টানি আছে বুলি কৈছে, নিউটনৰ কণ্ট্ৰিবিউশ্যনটো ইমান সৰু নহয়। তেওঁ গাণিতিকভাৱে দেখুৱাই দিছিলে একজেক্টলি কিমান দূৰে চন্দ্ৰক কিমান দূৰে পৃথিৱীয়ে টানে, পৃথিৱীয়ে সূৰ্যৰ লগত কিমান টনা যোৱা কৰি আছে, মই ফিজিকেলি আপোনালোকক কিমান দূৰে আকৰ্ষণ কৰি আছোঁ, এই সকলো কথা গাণিতিকভাৱে তেওঁ কেলকুলেট কৰি দেখুৱাইছে। সেই নহয়, আজিও যদি মই শিলগুটি এটা দলৰ বা ৰকেট এখন ওপৰলৈ দলিয়াই দিওঁ, কিমান দূৰে দলিয়াম, নিউটনিয়ান মেথমেটিক্স মতে অংক কৰি উলিয়াব পাৰি, সেইমতে দলিয়াই উপগ্ৰহবোৰ সংস্থাপন কৰা হয়। ইমান গভীৰ জ্ঞান, এইটোকে কয় মানে জ্ঞানৰ প্ৰচাৰক। জ্ঞানৰ প্ৰচাৰক নহয়, জ্ঞানৰ সৃষ্টি। মই নিজে জ্ঞান সৃষ্টি কৰিব বিচাৰিছিলোঁ, কিন্তু সৃষ্টি কৰিব নোৱাৰিলেও জ্ঞান প্ৰচাৰ কৰিব খোজোঁ। সেইকাৰণেই মই যেতিয়া কিবা এটা পঢ়োঁ, বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই যদি 25 জনক দেখুৱাওঁ, 20 জনেই অভিভূত হৈ পৰে, ভালকৈ অভিভূত হৈ পৰে। আৰু সেইকাৰণে মোৰ সেই বস্তুত এটা জ্ঞানৰ বাণীয়ে থাকে। সেইকাৰণে চবকে জোৰকে পঢ়ুৱাওঁ। মই চবকে ৰাস্তাত এজন মানুহ লগ পালে, নাৱত লগ পালে, মই এটা জ্ঞান বা বিষয়বস্তুৱে উলিয়াই লওঁ। সেই বিষয়বস্তুটো জাপি নিদি তেওঁৰ মুখৰ পৰাও শুনিব পাৰোঁ। যেনে ৰিপুঞ্জয় সুধিলোঁ, তোমাৰ ঘৰ ক'ত? ডিব্ৰুগড়ৰ ক'ত? কি আছিলে? বৈৰাগী মঠ। বৈৰাগী মঠৰ ইতিহাস কোৱাচোন, কিয় কাৰণে বিখ্যাত জানানে? তাৰ লগত এটা কাহিনী জড়িত আছে। সৰভাগ ক্ষেত্ৰতে নাজানে, মই কৈ দিওঁ। বৈৰাগী মঠৰ কথা এদিনে জানিছিল। সেই বৈৰাগী মঠৰ 1000 বছৰীয়া বা 100 বছৰীয়া ইতিহাসটো
মই মোৰ কিতাপতো লিখিছোঁ। তেনেকৈ সকলোৰে লগত কথা আৰম্ভ কৰোঁ আৰু কথাৰ দ্বাৰাই কিবা এটা মই জনাখিনি দিওঁ আৰু বহুত সময়ত মই শিকি লওঁ। কেতিয়াবা বৈৰাগী মঠৰ ইতিহাস মই নাজানো, কিন্তু শুনোতে তেওঁৰ পৰা জানি লওঁ। তেনেকৈ জ্ঞানৰ আদান প্ৰদান কৰি সেইটো মোৰ নিচা। আৰু এবচেণ্ট মাইণ্ডেড হৈ থাকোঁ। মোৰ সেইটো মই ঈশ্বৰ বিশ্বাস নকৰোঁ, কিন্তু ঈশ্বৰক দোহাই দি কথা কওঁ। ঈশ্বৰ বিশ্বাস নকৰোঁ মানে ঈশ্বৰ কিয় লাগে? দুটা কাৰণে। এই ব্ৰহ্মাণ্ড কিয় সৃষ্টি হ'ল, কেনেকৈ সৃষ্টি হ'ল, এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ ঈশ্বৰৰ গাত ভেজা দিয়া হয়। সেইকাৰণে ঈশ্বৰৰ প্ৰয়োজন। কিন্তু বিজ্ঞানীৰ হাতত, চিন্তা কৰা মানুহৰ হাতত ঈশ্বৰক বাদ দিও সেই প্ৰশ্নবিলাকৰ উত্তৰ আছে। নাথাকিলেও সদায় সেই উত্তৰ সন্ধানত গৈ আছে। গতিকে বিশ্ব সৃষ্টিৰ ব্যাখ্যা কৰিবলৈ ঈশ্বৰৰ প্ৰয়োজন নাই। ঈশ্বৰৰ দ্বিতীয় প্ৰয়োজনটো হ'ল, মই ওলাই গৈছোঁ, মোক কোনোবা এজনে মাৰিবও পাৰে, এক্সিডেণ্ট হ'ব পাৰে, আদিম মানুহে বাঘে খাই পেলাব পাৰে। এই অনিশ্চিত জীৱন এটাত কোনোবাই যদি মোক বচাই দিয়ে বুলি ভাবোঁ, মিছাকৈ হ'লেও মই অকণমান সময় নিশ্চিন্ত মনে থাকোঁ। সেই বচাই দিয়া এজন কাল্পনিক ঈশ্বৰ। মোৰ কাৰণে সেইটো প্ৰয়োজন নাই। নাও ডুবিবলৈ 3বাৰ নাৱৰ পৰা ডুবিব কৈছোঁ, কিন্তু এদিনো সেই 3 দিনৰ এদিনো মই ঈশ্বৰৰ নাম লোৱা নাছিলোঁ। এইকাৰণে তেওঁক ক্ষম কৰি নহয়, মই সেই চিন্তাৰ ঊৰ্ধলৈ কেতিয়াবাই গৈছিলোঁ। ঈশ্বৰ যে নাই কণ্ঠাত মই কেতিয়াবাই গৈছোঁ। আচ্ছা, মই অন্য এটা কথা ক'ব খুজিছিলোঁ, পাহৰি থাকিলোঁ। মই ক'ব খুজিছিলোঁ ঈশ্বৰক দোহাই দি বহুত কথা কোৱা যায়। এইটো বেয়া কি হ'ল? কাৰণ ঈশ্বৰ কৰিলে মই আনমনা এবচেণ্ট মাইণ্ডেড হৈ থাকোঁ, তাৰ বাবে ঈশ্বৰে দায়ী। ঈশ্বৰে দায়ী মানে কিছুমান মানুহ খঙাল হয়, কিছুমান ক্ষমাশীল হয়, কোনোবাই উগ্ৰ প্ৰতিশোধ পৰাই নহয়। মোক হেৰিয়ে কেনেকৈ ঘপাকে চাইছে ৰিপঞ্জে বাহিৰত গৈ থাকে কালি। মই কোন বুজা নাই। এই যে মানুহৰ স্বভাৱটো হ'ব নালাগিছিল, কিন্তু হয়। আমাৰ এডমিনিষ্ট্ৰেশ্যনত হৈছে, চবৰে হয়। কিয় হয়? ঈশ্বৰ দায়ী। তেওঁ তেনেকৈ সৃষ্টি কৰিছে, তেওঁৰ হৰমনবিলাক তেনেকৈ সৃষ্টি হৈছে, তেওঁৰ তেজৰ চলাচল তেনেকৈ হয়। সকলো কথা ঈশ্বৰেই দোষী। যদি ঈশ্বৰ তত্ত্ব সঁচা, মই আনমনা সেইটো ঈশ্বৰেই দায়ী। আনমনা হৈ থকাৰ এটা কাৰণ হ'ব পাৰে, হয়, মই সকলো সময়তে এই যে কিহৰ বাবে আকাশ পাতাল, কিহৰ বাবে ধৰা, কিহৰ বাবে জন্মগ্ৰহণ, কিহৰ বাবে মৰা, এই কথাবিলাক উত্তৰ ভাবি থকা যায়। নজনাকৈ মই ভাবিয়ে থাকোঁ। মই যেতিয়া পোষ্ট এটা লিখোঁ, মই জানো ই সকলোকে হিলাই দিব, সেই বিশ্বাস মোৰ আছে। আৰু মই সকলোকে হিলাব খোজোঁ মানে মোৰ বাহাদুৰি বুলি নহয়, সেইটো কৰ্তব্য। জ্ঞান সকলোৱে ভগাই ল'ব লাগে। আজি আহি ইয়াত বহিয়ে এটা পোষ্ট লিখিছোঁ। সেই পোষ্টটো পঢ়ি দি মই মোৰ বক্তব্য সামৰণি মাৰিম। আপোনালোকেও হিলি যাব। হেৰি, এই যে হিলাই দিয়া কথাটো, এজন ফেচবুক ফ্ৰেণ্ডে মোলৈ লিখিছে, মই দীঘলীয়া প্ৰশ্ন পঢ়োঁ। মোলৈ লিখিছে, মই দীঘলীয়া প্ৰশ্ন পঢ়োঁ। দৰাচলতে কোনো প্ৰশ্নই নপঢ়োঁ, কিন্তু আপোনাৰ পোষ্ট মই খেদি খেদি পঢ়োঁ। কেইদিনমান যদি নেদেখোঁ, আপোনাৰ প্ৰফাইল তুলি পঢ়োঁ। তাৰপিছত কাৰণ ই মোক বিচলিত কৰে। তাৰপিছত লিখিছে, আপুনি কিন্তু খুলি নাযাব। শেষৰ বাক্য যাব। তাৰপিছত এগৰাকী বাইদেৱে লিখিছে, মই ফেচবুক খোলাৰ লগে লগে আপোনাৰ পোষ্টবোৰ নেদেখোঁ। তাৰমানে সাধাৰণতে কাৰ পোষ্ট দেখে? বন্ধু বান্ধৱ সদায় চাই থকা নিকটবিলাকৰ দেখে। তাৰপিছত দাঙি দিলেহে বেলেগ ওলায়। সেইকাৰণে মই
আজি সেটিংছত গৈ সি ফাৰ্ষ্ট কৰি লৈছো তাৰমানে সেটিংছত উপায় আছে এইকেইজন মানুহৰ ক'ত যাতে মই মোবাইলটো খোলাৰ লগে লগে ওপৰতে আহে তাৰ পাছদিনা আৰু 3 দিন মানৰ পিছত লিখিছে দাদা মই আপোনাৰ ৱালত বহি লৈছো মোৰ মেইন পেজটোত বহি লৈছে তাৰমানে এট অল কষ্ট মোৰ পোষ্ট পঢ়িবই যেই নহওক ইয়াতে মই এই পোষ্টটো পঢ়িলো তাৰপিছত মই বক্তব্য শেষ কৰিম নোবেল বঁটাৰ পৰা বঞ্চিত মহিলা বিজ্ঞানী তপন কুমাৰ শৰ্মা আমি জানো যে নাৰীসকল কৰ্মক্ষেত্ৰত পাই উপেক্ষিত হৈ ৰয় কৰ্মক্ষেত্ৰ মানে ঘৰুৱা দৈনন্দিন কামৰ কথা কোৱা নাই দ্বিতীয় বিধত অত্যধিক কামৰ বোজা জাপি দিয়া হয় স্বীকৃতি দ্বিতীয় বিধতো নাই ঘৰুৱা কাম কাজত বিজ্ঞানৰ কৰ্মক্ষেত্ৰত নাৰীৰ উপস্থিতি খুব কম ইউনেস্কোৰ হিচাপ মতে বৰ্তমান বিশ্বত বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰী গড়ে 29.3%। আমাৰ কলেজত হিচাপ কৰিলে ওলাই যাব বিজ্ঞানত কেইগৰাকী এমপ্লয়ী এইটো 1916 চনৰ হিচাপ ইয়াত গৱেষণা আৰু উন্নয়ন বিভাগৰ কৰ্মৰত সকলো কৰ্মচাৰীক সামৰা হৈছে দক্ষিণ এছিয়াত এই গড় মাত্ৰ 18.5%। বিজ্ঞান জগতত নাৰীৰ স্থান কেনেকুৱা বিজ্ঞানত আজিলৈকে কেৱল 19 গৰাকী মহিলাহে নোবেল পুৰস্কাৰ পাইছে 1901 চনৰ পৰা 1919 চনলৈ বিজ্ঞানত মুঠ 616 গৰাকী ব্যক্তিয়ে নোবেল বঁটা পাইছে তাৰে 19 গৰাকীহে মহিলা মাদাম কুৰিয়ে বিজ্ঞানত মুঠতে দুবাৰ নোবেল বঁটা লাভ কৰিছে বিজ্ঞানত নোবেল পুৰস্কাৰ পোৱা উচিত আছিল কিন্তু অবৈধ হ'ল তেনে কেইগৰাকীমান মহিয়সী চমু পৰিচয় এলানি লেখাত দাঙি ধৰিম লেখাটো শেষ হোৱা নাই জোচেলিন বেল বাৰ্নেল আইৰিছ বিজ্ঞানী পালচাৰ নক্ষত্ৰ আৱিষ্কাৰৰ লগত জড়িত তেওঁ লগৰ কেইজনে পালে তেওঁ নাপালে পালচাৰ নক্ষত্ৰ আৱিষ্কাৰ কৰাৰ কাৰণে চিয়েন চিউ উ চীনা বিজ্ঞানী কোবাল 60ত সমতা নীতি ভংগ হয় বুলি প্ৰমাণ কৰে লগৰ দুজনে পালে তেওঁ নাপালে ৰোজালিন ফ্ৰেঙ্কলিন ব্ৰিটিছ বিজ্ঞানী ডিএনএৰ সৰ্বপ্ৰথমবাৰৰ বাবে এক্সৰেৰ সহায়ত ফটো লয় সেই ফটোৰ সহায়ত ডিএনএ সম্পৰ্কীয় যিখিনি তথ্য আৱিষ্কাৰ কৰিলে তাৰ কাৰণে তিনিজনক একেলগে নোবেল পুৰস্কাৰ দিয়া হ'ল ৰোজালিন ফ্ৰেঙ্কলিনে পালেহেঁতেন চাগে কিন্তু ঘোষণা কৰা 4 মাহৰ আগতে তেওঁ ঢুকাই থাকিলে গতিকে তেওঁ বঞ্চিত হ'লহেঁতেন নে নহ'লহেঁতেন সেইটো ক'ব পৰা নাযায় লিজে মেইটনাৰ অষ্ট্ৰীয় বিজ্ঞানী নিউক্লিয় বিভঞ্জন সূত্ৰ প্ৰতিষ্ঠা কৰে ইউৰেনিয়াম এটাক খুন্দা মাৰিলে সি দুভাগ হৈ যায় আৰু বিৰাট শক্তি ওলায় সেইটোৱে এটম বমৰ থিয়ৰী সেই থিয়ৰীটো মই উলিয়াইছিলে ইষ্টাৰ লেজাৰবাৰ্গ ৰুছ বিজ্ঞানী বেক্টেৰিয়াৰ ক্ষেত্ৰত জিনীয় ধাৰাবাহিকতা ৰক্ষাৰ কথা প্ৰমাণ কৰে নীতি ষ্টিভেন্স জীৱসমূহৰ লিংগ পৰিৱেশ বা অন্য কাৰণৰ দ্বাৰা নিৰ্ধাৰণ নহয় বৰং ক্ৰমজন্মৰ দ্বাৰা নিৰ্ধাৰণ হয় এই সত্যটোৰ আৱিষ্কাৰক নীতি ষ্টিভেন্স লগৰবিলাকে পালে নোবেল তেওঁ নাপালে আগলৈ এইটো লিখিম এইটো আজি ইয়ালৈ আহি লিখা যিহেতু মই লিখা পোষ্টবিলাক সবকে ধৰি বান্ধি শুনাওঁ আজি আপোনালোককো ধৰি বান্ধি এই শেষ মুহূৰ্তত শুনালোঁ জীৱন পৃথিৱীখন ভাল হ'ব দুষ্ট মানুহৰ উৎপাত কমিব কমা নাই কালি দিল্লী জ্বলিছে পৰহি দিল্লী জ্বলিছে দুষ্ট মানুহৰে কাম শাসকীয় দলৰ মানুহে উত্তেজক ভাষণ দি জ্বলাইছে কৰিছে কিন্তু বেয়া শাসক কোনোদিন মূৰ দাঙি ইতিহাসত থিয় হৈ থাকিব নোৱাৰিলে হিটলাৰ নোৱাৰিলে কোনো নোৱাৰিলে কলেজতেই হওক দেশতেই হওক ৰাজ্যতেই হওক দুষ্ট শাসক এতিয়াও মূৰ দাঙি সাহসেৰে সততাৰে খোজকাঢ়িব নোৱাৰে মোৰ কথা নহয় প্ৰতিষ্ঠিত সত্য আটাইৰে মংগল কামনা কৰিলোঁ মোক উৎসাহ জনাবলৈ শুভেচ্ছা জনাবলৈ
আপোনালোক ইমানজনী থিয় হৈ আছে মই কৃতজ্ঞ ডিপাৰ্টমেণ্টৰ কৃতজ্ঞ প্ৰফেচাৰ বাইদেউকে